অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই আশাৰ কথা খুব ভাল লাগিছে। যিয়ে ভাৰত বিৰোধী মন্তব্য দিয়ে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব, প্ৰয়োজনত NSA আইন জাপি দি হ'লেও ব্যৱস্থা ল'ব। খুব ভাল কথা। ভাৰতবৰ্ষত থাকি কোনোবা লোকে যদি ভাৰত বিৰোধী কাম কৰে, ভাৰত বিৰোধী মন্তব্য কৰে, তেওঁ যিয়েই নহওক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, লোৱা উচিত। তেওঁ ৰাজনৈতিক নেতা হ'লেও যাতে ৰক্ষা নাপায় এই বিষয়টো চাব লাগে। এতিয়া আমাৰ কথাটো হ'ল, যদি ৰাজ্যবোৰ ঠিক নাথাকে ভাৰতবৰ্ষখন কেনেকৈ ঠিক থাকিব? অসমৰ ক্ষেত্ৰত এনেকুৱা স্থিতি অৱলম্বন কৰাৰ সময়ত কেতিয়াবাই উপৰি গৈছে। বাংলাদেশী অবৈধ বাংলাদেশে অসমখন যেনেকৈ এফালৰ পৰা গ্ৰাস কৰি আহিছে, তাৰ বিৰুদ্ধে কিয় এনেকুৱা কঠোৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই? কিয় অসম বাংলা বা ভাৰত বাংলা সমস্যাটো আজিলৈকে সমাধান কৰিবলৈ এওঁলোকে এনেকুৱা কঠোৰ সিদ্ধান্ত লোৱা নাই? কাৰণ পাকিস্তানে যিধৰণে ভাৰতবৰ্ষক বিভিন্ন সময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে অস্থিৰ কৰি ৰাখিছে, পাকিস্তান যেনেকৈ শত্ৰু ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে, তাৰ বিপৰীতে এই যে বাংলাদেশী অবৈধ নাগৰিকে ভৰি পৰিছে অসম, এই সমস্যাটোও কিন্তু অনাগত সময়ত ইয়াতকৈ ডাঙৰ সমস্যা হিচাপে পৰিগণিত হ'ব। হয়তো ইয়াৰ প্ৰভাৱ তাৰ প্ৰভাৱতকৈ বেছি হ'ব আমাৰ অসমীয়া সমাজখনৰ কাৰণে। গতিকে অসমীয়া জাতীয় জীৱন বা অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কাৰণে এনে কেতবোৰ কঠোৰ আঁচনি এতিয়াই গ্ৰহণ কৰা উচিত। গতিকে হিন্দু মুছলমান এই ধৰণৰ লেতেৰা ৰাজনীতি পৰিহাৰ কৰি সঁচা অৰ্থত যদি বৃহত্তৰ অসমীয়া জাতীয় জীৱনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ়ি তুলিবলগীয়া হয়, গঢ়ি তুলিবলৈ মন আছে, তেতিয়াহ'লে অসমখনক অসমীয়াৰ হাতত গতাই দিব লাগিব। অসমৰ মাটি বাৰীৰ ক্ষেত্ৰত অসমীয়াৰ অধিকাৰ থাকিব লাগিব। অসমত বহিৰাগতক এনেকৈ আপোনালোকে সুযোগ দিলে নহ'ব। কিয় অসমত আজিলৈকে বিদেশী চিনাক্ত কৰি বিতৰণ কৰিব পৰা নাই? গিজগিজাই আছে চাৰিওফালে। অসমত অকল বিদেশী সমস্যাই নহয়, অসমখন লাহে লাহে চেপি খুন্দি আনিছে বহিৰাগতই। হাইৱেৰ দুয়োপাৰৰ মাটিবোৰ বহিৰাগতক গতাই দিয়া হৈছে। বহিৰাগত হাজাৰ হাজাৰ মাটি আপোনালোকে তুলি দিছে, অসমীয়া উদ্যোগী নাই। গতিকে বাহিৰা উদ্যোগী লৈ আশা পালি ৰৈ থাকে, অসমৰ মানুহখিনিক ভিক্ষাৰীত পৰিণত কৰি আছে, হিতাধিকাৰী সজাই আছে। গতিকে প্ৰকৃতাৰ্থত অসমখনক স্বাৱলম্বী কৰি তুলিব পাৰিলেহে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব পাৰিব। অসমক বাদ দি, অসম নহয় যিকোনো এখন ৰাজ্যক বাদ দিয়ে, যিকোনো এখন ৰাজ্যৰ বিকাশক বাদ দি, যিকোনো এখন ৰাজ্যৰ বুনিয়াদক বাদ দি, যিকোনো এখন ৰাজ্যৰ মানৱ সম্পদৰ স্বনিৰ্ভৰশীলতাক বাদ দি ভাৰতবৰ্ষ কেতিয়াও বিশ্বগুৰু হ'ব নোৱাৰে। গতিকে শেষত DK ভেক্টৰ ভাৰতবৰ্ষত বাস কৰা বৈধ মুছলমান লোকসকললৈও এটা বিশেষ নিবেদন আছে। আপোনালোকে ভাল ভাৰতীয় হৈ দেখুৱাওক। আপোনালোকৰ সংকীৰ্ণতাবোৰ দূৰ কৰক। আপোনালোকৰ একাংশ মৌলবীয়ে হওক বা আপোনালোকৰ নেতাই হওক, নেতৃত্ব যিয়ে ৰাজনীতি কৰে আপোনালোকক লৈয়ে, সাধাৰণ মুছলমান ধৰ্মী লোকসকলক ৰাজনীতি কৰি ডাঙৰ ডাঙৰ মানুহ হোৱা লোক আপোনালোকৰ সমাজতো আছে। গতিকে তেওঁলোকক চিনি থওক। তেওঁলোকেনো ক'ত কেনেকৈ কাৰ লগত পিছ দুৱাৰেদি লগ লাগি আপোনালোকক ব্যৱহাৰ কৰি আছে, এই কথাবোৰো চাওক। কাৰণ এওঁলোকে কামবোৰ কৰে, বদনামী আপোনালোকে হয়। গতিকে প্ৰতিগৰাকী ভাৰতীয় বৈধ ইছলামধৰ্মী লোকক আমাৰ এই কাটৰ আহ্বান, এইখিনি সময়ত কোনো সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব পৰা কোনো মন্তব্য নিদিব। অৱশ্যে মন্তব্য ৰাজনৈতিক ব্যক্তিসকলে দিয়ে যদি তেওঁলোকে একো নকৰে। মানে আপুনি নিজে মন কৰক, আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কিমান বেয়া কথা কৈছিল, একো নকৰিলে। চাৰিওফালে গছৰ ৰুজু হ'ল, জিলাই জিলাই, একো নহ'ল। গতিকে এওঁলোকৰ ৰাজনীতিবোৰ বুজক। এওঁলোকে কেনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক ৰাজনীতি কৰি আমাৰ মাজত আমাকেই বিভাজন কৰি আছে, আমি এই বিভাজনৰ মূল কাৰণ হৈ পৰিছোঁ, আমাকে আমাৰ কাষৰ মানুহজনে বেয়া পাবলৈ আৰম্ভ কৰিছে। গতিকে এই বস্তুবোৰ পৰিহাৰ কৰি এখন প্ৰগতিশীল ৰাজ্য গঢ়াৰ স্বাৰ্থত, এখন স্বাভিমানী উন্নয়নশীল সঁচা অৰ্থতে মানে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ নিৰ্মাণত আমি প্ৰত্যেকেই অৱদান আগবঢ়াব পাৰোঁ। আপুনি মুছলমানেই হওক বা হিন্দুৱেই হওক, শিখ খ্ৰীষ্টান চাই যিমান ধৰ্মৰ লোক আছে, প্ৰতিগৰাকী লোকে সঁচা অন্তৰেৰে এজন ভাৰতীয় হিচাপে দায়িত্ব পালন কৰি যাওক আৰু এওঁলোকৰ তথাকথিত ২ নম্বৰী আৰু আপোনাৰ ভেজাল ৰাজনীতি পৰিহাৰ কৰক। ধন্যবাদ।